সময় বিচাৰ কৰিব এই সিদ্ধান্ত সত্য কেৱল কেমেৰাৰ সন্মুখত আৱেগিক হৈ পৰিছে খোৱাং সমষ্টিৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ ডাঙৰীয়া। প্ৰায় 10,000 ভোটত চক্ৰধৰ গগৈৰ বিৰুদ্ধে পৰাজিত হোৱা খোৱাং সমষ্টিৰ অজাপৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ চকুত বৰ্তমান এতিয়া কেৱল চকুপানী। 2026 বৰ্ষৰ নিৰ্বাচনৰ ফলাফলৰ পিছত প্ৰথমবাৰৰ বাবে মুখ খুলিলে লুৰিণজ্যোতি গগৈয়ে। সংবাদ মাধ্যমৰ আগত আৱেগিক হৈ ব্যক্ত কৰিলে নিজৰ মনৰ দুখৰ কথা। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই এই ফলাফল কেতিয়াও আশা কৰা নাছিল। তেখেতে বিশ্বাস কৰিবই পৰা নাই যে কেনেকৈ চক্ৰধৰ গগৈৰ বিৰুদ্ধে তেখেতে পৰাজয় বৰণ কৰিলে। যাৰ বাবে তেখেতৰ চকুত এতিয়া আৱেগৰ ঢৌৱে খুন্দা মাৰি ধৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল বাৰ্তা 8।